আহাচোন কণমানিহঁত আজি আমি দ্বিতীয় শ্ৰেণীৰ 14 নম্বৰ পাঠৰ ঋতু আহে ঋতু যায় নামৰ কবিতাটো আবৃত্তি কৰোঁ। ঋতু আহে ঋতু যায়, চ'ত বহাগত ঋতু বসন্ত বিৰিখে সলায় পাত, জেঠ আহাৰত গ্ৰীষ্ম ঋতু ফল পকে নানা জাত। শাওণ ভাদত বৰ্ষা ঋতু খেতিৰ বাবে ভাল, আহিন কাতিত শৰৎ ঋতু ভৰে শেৱালিৰ ডাল। আঘোণ পুহত ঋতু হেমন্ত নিয়ৰ কুঁৱলী পৰে, মাঘ ফাগুনত শীত ঋতু গছৰ পাত সৰে। আহাচোন কবিতাটো আমি আকৌ এবাৰ আবৃত্তি কৰোঁ। ঋতু আহে ঋতু যায়, চ'ত বহাগত ঋতু বসন্ত বিৰিখে সলায় পাত, জেঠ আহাৰত গ্ৰীষ্ম ঋতু ফল পকে নানা জাত। শাওণ ভাদত বৰ্ষা ঋতু খেতিৰ বাবে ভাল, আহিন কাতিত শৰৎ ঋতু ভৰে শেৱালিৰ ডাল। আঘোণ পুহত ঋতু হেমন্ত নিয়ৰ কুঁৱলী পৰে, মাঘ ফাগুনত শীত ঋতু গছৰ পাত সৰে। পৰৱৰ্তী ভিডিঅ'ত অন্য এটি বিষয়বস্তু লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানতে এৰিছোঁ। তোমালোক যদি নতুন তেনে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু যদি ভিডিঅ'টো ভাল পাইছা তেন্তে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিবা আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবা।